আজি আৰু দেই কি যে মিঠা কঁঠালহে কঁঠাল আৰু খালি আঠা লাগি যায় আকৌ দেই ভালকৈ খাব লাগিব। মোৰ ল'ৰাই কঁঠাল খাই আছে। ৱেলকাম বেক টু মাই পুলকৰাজ চেনেল। আজিৰ নতুন এটা ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ঘৰত কঁঠাল খাম আৰু আপোনালোকক কঁঠাল দেখুৱাম। আজি আমি কঁঠাল ইটো নধৰিবা আঠাটো যে লাগি যাব। নিমখ লগাই খোৱা মুখটো দেখাই নেকি আমি আজি কঁঠাল খাই আছোঁ বাবুৰ লগত। পুৰা খাই দে। মিঠা আছে নাই? আছে পুৰা মিঠা হে। হ'ব ইফালে আন ল'ব এইটো আন গৈ নাথাকিম কি কেনেকুৱা